নমস্কাৰ সকলোকে। আজি আমি আগন্তুক 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অসমীয়া ব্যাকৰণৰ অতি গুৰুত্বপূৰ্ণ বিষয় জতুৱা ঠাঁচ সম্পৰ্কে বিশদভাৱে আলোচনা কৰিম। কিয়নো যোৱা 2018 চনৰ পৰা 2026 চনলৈকে এই অধ্যায়ৰ পৰা প্ৰায় 8 বাৰকৈ পৰীক্ষাত প্ৰশ্ন হোৱা দেখা গৈছে। সেয়েহে আগন্তুক পৰীক্ষাটো এই অধ্যায়ৰ পৰা প্ৰশ্ন হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। 2018 আৰু 19 বৰ্ষত আহিছিল তলত দিয়া জতুৱা ঠাঁচসমূহৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা। কপাল ফুলা, কাণে কাণ মাৰি, গা টঙা, চকু চৰহা, উকলি পুঙা, মুখ বজোৱা, 19ত বাঁহ বোৱা, নোম টেঙৰ, পানী তলৰ কাঁইট, ভূতৰ ওপৰত দানহ, অজিন পাতকী, চকু চৰহা। 2020 বৰ্ষত আহিছিল জতুৱা ঠাঁচ কাক বোলে, 7 শব্দ ব্যৱহাৰ কৰি গঠন হোৱা দুটা জতুৱা ঠাঁচ লিখা। 2022 বৰ্ষত আহিছিল আঠুৱা তলৰ মহ, একাদশত বৃহস্পতি, গুৰ মাৰি গংগা তেলোৱা, চকু চৰহা, নপতা ফুকন, পানীৰ তলৰ কাঁইট, লেক লেক পৰুৱা, সাত বিহুৰ হয়াকণী, হাত দীঘল। 2023 বৰ্ষত আহিছিল জতুৱা ঠাঁচ বুলিলে কি বুজা, চকু বিশেষ্য পদৰ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা দুটা জতুৱা ঠাঁচৰ প্ৰয়োগ লিখা। 2024 বৰ্ষত আহিছিল মানৱ শৰীৰৰ অংশ বুজোৱা তিনিটা ভিন্ন জতুৱা ঠাঁচৰ প্ৰয়োগ লিখা। 2025 বৰ্ষত আহিছিল জতুৱা ঠাঁচ কাক বোলে, 7 শব্দ ব্যৱহাৰ কৰি গঠন হোৱা দুটা জতুৱা ঠাঁচ লিখা। 2026 বৰ্ষত আহিছিল তলত দিয়া জতুৱা ঠাঁচসমূহৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা। বাপতি হাঁহোন, চকু কপালত উঠা, মহতকৈ শিং চৰা, গা টঙা, নলগা জেঙত লগা, হিয়াৰা মথো, তেজক পানী কৰা, গাই বেচা। এতিয়া আমি জতুৱা ঠাঁচ সম্পৰ্কে বিশদভাৱে আলোচনা কৰিম। জতুৱা ঠাঁচ কাক বোলে, মনৰ ভাৱ প্ৰকাশ কৰোঁতে সকলো ভাষাতে কিছুমান বিশিষ্ট শব্দৰ লগত কিছুমান বিশেষ শব্দ বা ধাতু প্ৰচলিত অৰ্থতকৈ পৃথক আন কোনো বিশেষ অৰ্থত ব্যৱহাৰ কৰা হয়। ভাষাৰ এনে ৰীতি বা ঠাঁচকে জতুৱা ঠাঁচ বোলা হয়। সহজ ভাষাত ক'বলৈ গ'লে কেতিয়াবা আমি এনে কিছুমান শব্দ ব্যৱহাৰ কৰোঁ যাৰ আক্ষৰিক অৰ্থ নধৰি বিশেষ অৰ্থ বুজাব চেষ্টা কৰোঁ। সেই বিশেষ অৰ্থ প্ৰকাশ কৰা শব্দ সমষ্টিকে জতুৱা ঠাঁচ বোলা হয়। অৰ্থাৎ জতুৱা ঠাঁচৰ আক্ষৰিক অৰ্থ নধৰি ইয়াৰ অন্তৰ্নিহিত হৈ থকা বিশেষ অৰ্থ বুজিব লাগে। উদাহৰণস্বৰূপে চকু চৰহাৰ অৰ্থ এইটো নহয় যে চকু সঁচাকৈ চৰিছে, ইয়াৰ বিশেষ অৰ্থ হৈছে ঈৰ্ষা কৰা। আকৌ হাত দীঘল শব্দৰ অৰ্থ হাত ডাঙৰ হোৱা নহয়, বৰঞ্চ চুৰি কৰাৰ অভ্যাস থকা। বাক্য সেই ল'ৰাজনৰ হাত দীঘল, সেয়েহে সকলোৱে সাৱধান থাকে। কাণে কাণ মাৰি বুলিলে কাণত আঘাত কৰা নুবুজায়, বৰঞ্চ গোপনে খবৰ বিয়পোৱা বুজায়। বাক্য খবৰটো গাঁৱৰ সকলো মানুহৰ মাজতে কাণে কাণ মাৰি বিয়পি পৰিল। জতুৱা ঠাঁচ কিয় গুৰুত্বপূৰ্ণ? জতুৱা ঠাঁচ ভাষাৰ সম্পদ। জতুৱা ঠাঁচে ভাষাক অধিক সুন্দৰ, মাধুৰ্যময় আৰু প্ৰাঞ্জল কৰি তোলে। যি ভাষা জতুৱা ঠাঁচৰ ব্যৱহাৰ বেছি, সেই ভাষা সিমানেই চহকী বুলি গণ্য কৰা হয়। সেয়েহে অসমীয়া ভাষা ভালদৰে শিকিবলৈ হ'লে জতুৱা ঠাঁচৰ ব্যৱহাৰ জনাটো অতি প্ৰয়োজন। এতিয়া আমি জতুৱা ঠাঁচৰ মূল বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিম। জতুৱা ঠাঁচৰ শব্দসমূহৰ সাধাৰণ অৰ্থ ধৰা নহয়, ইয়াৰ এটা বিশেষ অৰ্থ থাকে। যেনে চকু চৰহাৰ অৰ্থ চকু চৰা নহয়, ইয়াৰ অৰ্থ হৈছে ঈৰ্ষা কৰা। জতুৱা ঠাঁচে ভাষাক সুন্দৰ আৰু মাধুৰ্যময় কৰি তোলে। জতুৱা ঠাঁচৰ ব্যৱহাৰে ভাষাক অধিক সজীৱ, আকৰ্ষণীয় আৰু লালিত্যপূৰ্ণ কৰি তোলে। জতুৱা ঠাঁচৰ মাধ্যমেৰে একেটা কথাক সাধাৰণ ভাষাতকৈ অধিক প্ৰভাৱশালীভাৱে প্ৰকাশ কৰিব পাৰি। জতুৱা ঠাঁচে কম শব্দত বেছি অৰ্থ প্ৰকাশ কৰে। জতুৱা ঠাঁচৰ মাধ্যমেৰে দীঘলীয়া বাক্য নিলিখাকৈ অলপ শব্দতেই গভীৰ অৰ্থ প্ৰকাশ কৰিব পাৰি। যেনে কপাল ফুলা মানে ভাগ্য উদয় হোৱা। ভাষাৰ সম্পদ। জতুৱা ঠাঁচ অসমীয়া ভাষাৰ এক মূল্যৱান সম্পদ। জতুৱা ঠাঁচে ভাষাৰ সৌন্দৰ্য আৰু সমৃদ্ধি বৃদ্ধি কৰে। সাধাৰণ কথা বতৰাৰ পৰা আৰম্ভ কৰি সাহিত্য, প্ৰবন্ধ, গল্প, কবিতা আদি সকলো ক্ষেত্ৰতে জতুৱা ঠাঁচ ব্যৱহাৰ কৰা হয়। মনত ৰাখিবা, জতুৱা ঠাঁচৰ অৰ্থ সদায় বিশেষ অৰ্থত বুজিব লাগে। আক্ষৰিক অৰ্থ ধৰি উত্তৰ লিখিলে পৰীক্ষাত নম্বৰ কমিব পাৰে। পৰীক্ষাত প্ৰায়ভাগেই জতুৱা ঠাঁচৰ অৰ্থ লিখি বাক্য ৰচনা কৰিবলৈ কয়, সংজ্ঞা লিখিবলৈ কয়। সেয়েহে তোমালোকে প্ৰতিটো জতুৱা ঠাঁচৰে অৰ্থৰ বাক্য প্ৰয়োগ ভালদৰে শিকি ৰাখিবা। জতুৱা ঠাঁচৰ মূল বিষয়বস্তুসমূহ হৈছে জতুৱা ঠাঁচৰ আক্ষৰিক অৰ্থ নাথাকে, ইয়াৰ এটা বিশেষ বা ৰূপক অৰ্থ থাকে। ভাষাৰ সৌন্দৰ্য, মাধুৰ্য আৰু প্ৰকাশ ক্ষমতা বৃদ্ধি কৰাই জতুৱা ঠাঁচৰ মুখ্য বৈশিষ্ট্য। এতিয়া আমি যোৱা 10 বছৰত আহি যোৱা পৰীক্ষাৰ প্ৰশ্নসমূহ আলোচনা কৰিম। কপাল ফুলা অৰ্থ ভাগ্য উদয় হোৱা। বাক্য তেওঁৰ কপাল ফুলিল। কাণে কাণ মাৰি গোপনে খবৰ বিয়পোৱা। বাক্য লিখিব পাৰিবা, খবৰটো গাঁৱৰ সকলো মানুহৰ মাজতে কাণে কাণ মাৰি বিয়পি পৰিল। গা টঙা অৰ্থ খং উঠা, মানুহজনৰ গা টঙি উঠিল। চকু চৰহা অৰ্থ ঈৰ্ষা কৰা, তেওঁৰ চকু চৰহা হ'ল। উকলি পুঙা অৰ্থ শেষ হৈ যোৱা, ব্যৱসায় উকলি পুঙা হ'ল। মুখ বজোৱা, গালি গালাজ কৰা, তেওঁ মুখ বজালে। নোম টেঙৰ অৰ্থ অত্যন্ত চতুৰ, সি নোম টেঙৰ ল'ৰা। পানী তলৰ কাঁইট, গোপন শত্ৰু বা লুকাই থকা বিপদ, সেই মানুহজন পানী তলৰ কাঁইটৰ দৰে। ভূতৰ ওপৰত দানহ, দুখৰ ওপৰত দুখ,
চাকৰি হেৰুৱাৰ পিছত বেমাৰ হোৱাটো ভূতৰ ওপৰত দান হ'ল। অজিন পাতকী মহাপাপী ব্যক্তি। নিৰীহ মানুহক কষ্ট দিয়া লোকজন অজিন পাতকী। চকু চৰহা ঈৰ্ষা কৰা। বন্ধুৰ সফলতা দেখি তেওঁৰ চকু চৰহা হ'ল। 7 শব্দ ব্যৱহাৰ কৰি গঠন হোৱা দুটা জতুৱা ঠাঁচ লিখা। হাত দীঘল চুৰি কৰাৰ অভ্যাস থকা। সেই ল'ৰাজনৰ হাত দীঘল, সেয়েহে সকলোৱে সাৱধান থাকে। হাত মেলি দিয়া অৰ্থ সহায় কৰা। বিপদৰ সময়ত বন্ধুৱে মোক হাত মেলি দিলে। আঁঠুৱা তলৰ মহ অতি নগণ্য বা তুচ্ছ ব্যক্তি। সি নিজকে আঁঠুৱা তলৰ মহ বুলি কেতিয়াও নাভাবে। একাদশত বৃহস্পতি অতি শুভ অৱস্থা বা সৌভাগ্যৰ যুগ। এই চাকৰিটো পোৱাটো তেওঁৰ বাবে একাদশত বৃহস্পতি হ'ল। গুৰ মাৰি গংগাত পেলোৱা। উপকাৰৰ সলনি অপকাৰ কৰা। মই সহায় কৰিলোঁ, কিন্তু সি মোক গুৰ মাৰি গংগাত পেলালে। চকু চৰহা ঈৰ্ষা কৰা। বন্ধুৰ সফলতা দেখি তেওঁৰ চকু চৰহা হ'ল। নৱতা ফুকন অৰ্থ নিজকে ডাঙৰ বুলি ভবা অহংকাৰী ব্যক্তি। সেই নৱতা ফুকনৰ দৰে আচৰণ কৰে। পানীৰ তলৰ কাঁইট গোপন শত্ৰু বা লুকাই থকা বিপদ। সেই মানুহজন পানীৰ তলৰ কাঁইটৰ দৰে। লেখ লেখ পৰুৱা অতি ক্ষীণ বা দুৰ্বল ব্যক্তি। অসুখৰ পিছত সি লেখ লেখ পৰুৱাৰ দৰে হৈ পৰিল। 7 বিহুৰ হৈয়াকণী অতি আদৰৰ ব্যক্তি। একমাত্ৰ সন্তানটো মাক দেউতাকৰ 7 বিহুৰ হৈয়াকণী। হাত দীঘল চুৰি কৰাৰ অভ্যাস থকা। সেই ল'ৰাজনৰ হাত দীঘল, সেয়েহে সকলোৱে সাৱধান থাকে। চকু বিশেষ্য পদৰ পৰা দুটা জতুৱা ঠাঁচ লিখা। চকু চৰহা ঈৰ্ষা কৰা। তেওঁৰ চকু চৰহা স্বভাৱ আছে। চকু লগা নজৰ লগা বা বেয়া প্ৰভাৱ পৰা। শিশুটোক চকু লগা হ'ল। মানৱ শৰীৰৰ অংগ বুজোৱা 3টা জতুৱা ঠাঁচ লিখা। চকু চৰহা ঈৰ্ষা কৰা। হাত দীঘল চুৰি কৰাৰ অভ্যাস। মুখ বজোৱা গালি গালাজ কৰা। এই 3টা জতুৱা ঠাঁচেই দৈনন্দিন জীৱনত বহুলভাৱে ব্যৱহৃত হয়। বাপতি সাহোন অতি মৰমৰ ব্যক্তি। একমাত্ৰ সন্তানটো মাক দেউতাকৰ বাপতি সাহোন। চকু কপালত উঠা অত্যন্ত আচৰিত হোৱা। ফলাফল দেখি সকলোৱে চকু কপালত উঠিল। মহতকৈ হিংস্ৰা। ডাঙৰজনতকৈ অধিক ডাঙৰ বা অহংকাৰী হোৱা। সি মহতকৈ হিংস্ৰা স্বভাৱৰ। গা টঙা খং উঠা। তেওঁৰ কথাত মোৰ গা টঙি উঠিল। নলগা জেঙত লগা। কাৰণ নোহোৱাকৈ বিপদত সোমোৱা বা অপ্ৰয়োজনীয়ভাৱে জড়িত হোৱা। আনৰ কথাত সোমাই নলগা জেঙত লগা উচিত নহয়। হিয়াৰ আমঠু অতি মৰমৰ ব্যক্তি। সৰু ভনীয়েকজনী ঘৰখনৰ হিয়াৰ আমঠু। তেজক পানী কৰা কঠোৰ পৰিশ্ৰম কৰা। তেজক পানী কৰি তেওঁ পৰিয়ালটো চলাইছে। গাই বেচা ভালদৰে বিচাৰি চোৱা বা সকলো ফালৰ পৰা পৰীক্ষা কৰা। যিকোনো সিদ্ধান্ত লোৱাৰ আগতেই বিষয়টো গাই বাই চাব লাগে। আগন্তুক 2027 বৰ্ষৰ পৰীক্ষাৰ বাবে সম্ভাৱ্য প্ৰশ্নসমূহ হৈছে: জতুৱা ঠাঁচ কাক বোলে? জতুৱা ঠাঁচৰ বৈশিষ্ট্যসমূহ লিখা। 7 শব্দ ব্যৱহাৰ কৰি গঠন হোৱা দুটা জতুৱা ঠাঁচ লিখা। চকু শব্দ ব্যৱহাৰ কৰি গঠন হোৱা দুটা জতুৱা ঠাঁচ লিখা। মানৱ শৰীৰৰ অংগ বুজোৱা যিকোনো 3টা জতুৱা ঠাঁচ লিখা। তলত দিয়া জতুৱা ঠাঁচসমূহৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা। কপাল ফুলা কাণে কাণ মাৰি। গা টঙা চকু চৰহা হাত দীঘল। পানী তলৰ কাঁইট নোম টেঙৰ মুখ বজোৱা। কাণ শব্দ ব্যৱহাৰ কৰি গঠন হোৱা দুটা জতুৱা ঠাঁচ লিখা। মুখ শব্দ ব্যৱহাৰ কৰি গঠন হোৱা দুটা জতুৱা ঠাঁচ লিখা। কপাল শব্দ ব্যৱহাৰ কৰি গঠন হোৱা দুটা জতুৱা ঠাঁচ লিখা। গা শব্দ ব্যৱহাৰ কৰি গঠন হোৱা দুটা জতুৱা ঠাঁচ লিখা। ভাষাৰ সৌন্দৰ্য বৃদ্ধিত জতুৱা ঠাঁচৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। তলত দিয়া জতুৱা ঠাঁচসমূহৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা। বাপতি সাহোন চকু কপালত উঠা। মহতকৈ হিংস্ৰা। নলগা জেঙত লগা। হিয়াৰ আমঠু। তেজক পানী কৰা। গাই বাই চা। কপাল মুকলি হোৱা। গুৰ মাৰি গংগাত পেলোৱা। আঁঠুৱা তলৰ মহ। একাদশত বৃহস্পতি। লেখ লেখ পৰুৱা। আজিৰ আলোচনাৰ ইমানতে অন্ত পৰিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে। ইয়াৰ বাকী বিষয়সমূহ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।